এই বিলখনৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সদৌ অসম গৰিয়ামৰীয়া ডিষ্ট্ৰিক্ট জাতীয় পৰিষদৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। এই বিলখনৰ বিৰুদ্ধে আমি সকলোৱে বিৰোধিতা কৰিছোঁ, কিয়নো বাংলাদেশীৰ বুজা অসমৰ সহজ সৰল অসমীয়াৰ মূৰৰ ওপৰত জাপি দি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কি প্ৰমাণ কৰিব বিচাৰে? তেওঁলোকে এইটোৱে প্ৰমাণ কৰিব বিচাৰে যে অসমৰ অসমীয়াসকল খুব সহজ সৰল, তেওঁলোকক ঠগিব পাৰিম। কিন্তু অসমৰ অসমীয়াসকল সহজ সৰল হয়, অসমৰ অসমীয়া অতিথি পৰায়ণ। কিন্তু অসম মাতৃৰ বুকু যদি কোনোবাই বীজ বাষ্প ঢালিব খোজে তাৰ প্ৰত্যুত্তৰ দিব অসমীয়াই ভাল কৰি জানে। বাংলাদেশী ইয়াৰ কোনো জাতিভেদৰ কথা নাহে। কোনো বাংলাদেশীকে কিন্তু হিন্দুৱেই হওক বা মুছলমানেই হওক অসমে কেতিয়াও ইয়াৰ বুজা নলয়। গতিকে এই বিলখন অতি শীঘ্ৰেই বাতিল কৰিব লাগে, অন্যথা ইয়াৰ পৰিণতি খুব ভয়াৱহ হ'ব। আমাৰ এয়াই এগৰাকী অসমীয়াৰ মহিলাৰ প্ৰত্যাহ্বান। যি অসমীয়া মহিলাই ইমান দুৰ্বল নহয়, যি কনকলতা বাইদেৱে দেশৰ কাৰণে জাতি ভেটি মাটিৰ কাৰণে ইংৰাজৰ গুলি বুকু পাতি লৈছিল, যি ইংৰাজে মুখেৰে কথা কম কৈছিল, গুলি বাৰুদেৰেহে তেওঁলোকে প্ৰত্যুত্তৰ বেছি দিছিল, সেই গুলি বাৰুদলৈকো তেখেতে ভয় কৰা নাছিল। অসম মাতৃৰ কাৰণে বুকত গুলি লৈছিল, তাৰে সেই তেজ আমাৰ গাতো আছে। আমিও মহিলা এই অসমৰে। গতিকে এই মহিলাই প্ৰত্যাহ্বান জনাইছে এই বিলখন অতি শীঘ্ৰেই বাতিল কৰিব লাগে, অন্যথা ইয়াৰ পৰিণতি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ভুগিব লাগিব। অসম মাতৃৰ মই অসম চৰকাৰক এইখিনিয়েই আহ্বান জনাওঁ যে অসম মাতৃৰ অসমী আইৰ আচলখনত যদি অলপ কলা দাগ লাগিছে, সেই দাগখিনি মচিবলৈহে চেষ্টা কৰিব লাগে। কিন্তু অসমীয়াৰ শুভ্ৰ বগা চাদৰখন যাতে বোকাৰে নিজৰ ভৰিৰে মোহাৰি লুতুৰি পুতুৰি নকৰে, এইখিনিয়ে মোৰ অসমীয়া এগৰাকী মহিলাৰ তৰফৰ পৰা প্ৰত্যাহ্বান। এইখিনিয়ে মই আহ্বান কৰিছোঁ অসম চৰকাৰক। অসম চৰকাৰে বাংলাদেশী সংস্থাপন দিয়া বাদ দি অসম যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰতহে তেওঁ গুৰুত্ব দিব লাগে। নহয় বাংলাদেশীৰে অসমখন ভৰাব নালাগে, লেতেৰা কৰিব নালাগে। এইখিনিয়ে মই আজি অসম চৰকাৰলৈ অনুৰোধ জনালোঁ। আপোনালোকে আজি কেইটাৰ পৰা কেইটালৈকে অনশন ৰাখিছে? আমি ৰাতিপুৱা 6টাৰ পৰা 4টালৈ, আবেলি 4টা। হয় 4টালৈ। কেইটা সংগঠন আজি ইয়াতে আছে? আমাৰ আছু আৰু 30টা সংগঠনে আমি ইয়াত একেলগে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ সকলোৱে। ঠিক আছে, ধন্যবাদ।